ফ্ৰেণ্ডছ মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আমাৰ প্ৰাকৃতিক সৌন্দৰ্যসমূহ। আহক বলক যাওঁ আমি প্ৰাকৃতিক সৌন্দৰ্যসমূহ চাই আহোঁ। এতিয়া আমি তামোল বাগান চাম। চাওক কিমান ধুনীয়া তামোল গছ ৰুৱাইছে ইমান ধুনীয়াকৈ। এতিয়া আমি নদীত আহিছোঁ। নদীখনৰ নাম হ'ল পাঁচনৈ নদী। পাঁচনৈ নদী মানে হ'ল পাঁচটা নদী মিলি এটা নদী হৈছিলে, সেইটোকে কৈছে পাঁচনৈ নদী। আহক আমি এতিয়া যাম পাঁচনৈ নদী চাম। এতিয়া আমি যাই আছোঁ চাওক।